নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা নতুন ব্লগ লৈ আহিছোঁ। মানে ৰেকৰ্ডিং কৰি আছোঁ দিয়া ধুনীয়াকৈ। আমাৰ দীপেন দা আছে, নিৰোৎপল আছে, পূৰা ৰেকৰ্ডিং চলি আছে এতিয়া। বিহু গান কালি পৰহি ৰিলিজ হ'ব, হয়নে দীপেন দা? হয় হয়, সকলোৱে যেন আকৌ আদৰি লয় মোৰ নতুন এই গানটো লৈ। সকলোকে শুভেচ্ছা থাকিলে। তাকেই বোলো। নাজানো সঁচাকে এহে কলিজা চন্দলৈ কিমান বা। আমাৰ কি জমনি দীপেন দা, ষ্টেণ্ড নাই, ষ্টেণ্ড মজা লৈছে ডাল মাইক্ৰফোনৰ ফলে পূৰা লাগি আছে। মানে ষ্টেণ্ডত থাকি আহিলে ফলৰ মতে, হয় নে ফল? যোগাৰ জানে আমাৰ ইণ্ডিয়া মানে যোগাৰ কৰিছোঁ মানে। যোগাৰ কৰি লৈছোঁ, টিভিটো মনিটৰ বনাই লৈছোঁ, লেপটপৰ কানেকশ্যন কৰি। দীপেন দা কেনেকুৱা? বঢ়িয়া। মানে গান ৰেকৰ্ডিং কৰি 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 মাথা বেয়া হৈ গ'ল। অলপমান ক্ৰিকেট খেলোঁগৈ, ক্ৰিকেট খেলিব আহিছোঁ ভাইটি কেইজনমান লগত বঢ়িয়াকৈ। মিলিত পলে লৈ আহিছে মোক, বল মাৰিছা। এয়া নিৰ্মাণে পালেহি ৰুমত, মানে ৰুমৰ মানে পলৰ ঘৰত। নিৰ্মাণ কেনেকুৱা গান? হে নিৰ্মাণ, এইটো চানি বা তোমাক দিমে কিন্তু দেখুৱাই দিমে তোমাক। নিৰ্মাণ এই আমাৰ দাদাজনে বাঢ়ি ভৰাব এতিয়া বঢ়িয়াকৈ। এয়া পূৰা বাঢ়ি বজাই বজাই দাদা একদম পূৰা চবেই ভাত খাইছে আমি ধুনীয়াকৈ। নিৰ্মাণ কেনেকুৱা? তুমি কি কোৱা? এই দীপেন দা আছে, দীপেন দা খানা আহল বহলকৈ পূৰা খুৰীয়ে ধুনীয়াকৈ বনাই দিছে। লাল কাল টোপনিত পূৰা লাল কাল, মানে বাঢ়ি ৰেকৰ্ডিং কৰি হৈছে এইমাত্ৰ। দীপেন দা আৰু থাকিল ৰেকৰ্ডিং কৰিবলৈ। কলিজা কলিজা আহি আছে পূৰা বহাগত। কলিজা 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 কলিজা। আমাৰ মিউজিক ডাইৰেক্টৰ নিৰোৎপল, মই বাৰু ৰেকৰ্ডিং কৰি আছোঁ। মই ভইচ ৰেকৰ্ডিং কৰি আছোঁ। আমাৰ দীপেন দাৰ ৰেকৰ্ডিং কৰি আছোঁ বঢ়িয়া। লাষ্টত ব্লগটো শেষ হোৱাৰ আগমুহূৰ্তত আমাৰ দীপেন দা এটা গান গাইছে ধুনীয়াকৈ। ব্লগটো আজি সামৰণি মাৰিছোঁ ন দীপেন দা? গানটো আহি আছে দীপেন দা, বঢ়িয়া গান এটা। কলিজা সকলোৱে আশীৰ্বাদ কৰিব, আদৰি ল'ব বুলি আশা থাকিলে। আমাৰ ভাইটি নিৰোৎপলে মিউজিক কৰিছে, মিউজিক বঢ়িয়া কৰিছে আমাৰ নিৰোৎপলে। ৰাইজে ক'ব বাৰু কেনেকুৱা হৈছে। ভাল লাগিছে শুনিব গানটো। মই খালি ৰেকৰ্ডিং কৰিছোঁ। ৰেকৰ্ডিছ আৰু বেকগ্ৰাউণ্ডতো কাম কৰিছে বাৰু বঢ়িয়া। বাই 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 বাই, টাটা টাটা টাটা।